নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকে জানে যে কাইলৈ 31 মাৰ্চ 2023 ইংৰাজী তাৰিখে অসমৰ সকলো বিদ্যালয় মহাবিদ্যালয়তে ছাত্ৰ দিৱস পালন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আদেশ দিয়া হৈছে। বড়ো জাতিৰ পিতৃপুৰুষ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱলৈ শ্ৰদ্ধা জনাই অসম চৰকাৰে কেবিনেটত এই সিদ্ধান্ত লৈছে। যিহেতু আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ বিষয়ে বহুতেই নাজানো, সেয়েহে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ তেখেতৰ জীৱনী সম্পৰ্কে কিছু কথা আগবঢ়াইছোঁ। উপেন্দ্ৰনাথ ব্ৰহ্মডাঙৰীয়াৰ জন্ম হৈছিল 1957 চনৰ 31 মাৰ্চ তাৰিখে কোকৰাঝাৰৰ দতমাৰ ওচৰৰ বৰাগিৰি নামৰ এখন সৰু গাঁৱত। তেখেত আছিল এজন বড়ো ছাত্ৰ নেতা আৰু তেখেত ৰাজনৈতিকভাৱেও জড়িত আছিল। সদৌ বড়ো ছাত্ৰ সন্থাৰ তেখেত সভাপতি আছিলে। বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰাৰ বাবে উপেন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াক বড়োফা অৰ্থাৎ বড়োসকলৰ পিতৃ বুলি আখ্যা দিয়া হৈছিল। তেখেতৰ পিতৃৰ নাম আছিলে মংলাৰাম ব্ৰহ্ম আৰু মাতৃ লেফাশ্ৰী ব্ৰহ্ম। তেখেতে প্ৰথমে দতমা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল আৰু পাছত তেখেতে শক্তি আশ্ৰম হাই এণ্ড ভকেশ্যনেল স্কুলৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। কটন মহাবিদ্যালয়ৰ পৰা তেখেতে 1981 চনত BSc পাছ কৰিছিলে। ইয়াৰ পিছত তেখেতে গোহাঁই নিচিনাৰ নেহেৰু ভকেশ্যনেল হাইস্কুলত বিজ্ঞান বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰিছিলে। 1985 চনত তেখেতে পুনৰ কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা BA ডিগ্ৰী লাভ কৰে। আকৌ 1986 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেখেতে MSc পাছ কৰে। 1986 চনতে তেখেতে আয়কৰ বিভাগৰ চাকৰিত যোগদান কৰিছিলে। চনতে উপেন্দ্ৰনাথ ব্ৰহ্মডাঙৰীয়া সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈছিলে। তেখেতে পৃথক বড়ো ৰাজ্যৰ দাবী কৰি আন্দোলনৰ নেতৃত্ব লৈছিলে। 1990 চনৰ 8 মে' তাৰিখে তেখেতক আনুষ্ঠানিকভাৱে বড়োফা সন্মানেৰে বিভূষিত কৰা হৈছিল। গতিকে শিক্ষক বন্ধুসকল, আপোনালোকৰ আগত উপেন্দ্ৰনাথ ব্ৰহ্মডাঙৰীয়াৰ কিছু কথা দাঙি ধৰিলোঁ। যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত এনে কিছু তথ্য পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।